কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে সুন্দৰ কবিতা এটা লৈ আহিছোঁ। এই কবিতাটি এই বছৰৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে মৌমেলৰ যিখন শিশু আলোচনী তাতে ইতিমধ্যে কবিতাটি প্ৰকাশ পাইছে। সুন্দৰ এটা কবিতা। আপোনালোকে যদি কবিতাটি শুনি ভাল পায় তেনেহ'লে এটা লাইক দিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বলকচোন এতিয়া আমি আবৃত্তিটোৰ মাজলৈ যাওঁ। কবিতাটিৰ শিৰোনাম সিহঁত যে ডাঙৰ হ'ল। ৰচনা দীপাঞ্জলি বৰা। সিহঁত যে ডাঙৰ হ'ল। আজিকালি পুৱাৰ সদমদমবোৰ নোহোৱা হ'ল। মা মোৰ চাৰ্টটো ক'ত, মা মোৰ মোজাযোৰ ক'ত, মোৰ চাৰ্টটো চুটি হৈছে, ক্লাছ টিচাৰে সলাব কৈছে। কতনো আবদাৰ, দিনেই দিনেই লহপহ কঢ়ে বাঢ়ি অহা ল'ৰা ছোৱালীহালৰ কম দিনৰ ভিতৰতেই কাপোৰৰ জোখ মাখবোৰ সলনি হয়। শিশুৰ পৰা কৈশোৰত ভৰি দিয়া ছোৱালীজনী হঠাতেই যেন অলপমান গহীন হ'ল। চুলিখিনি ফণিয়াই নিজেই। মাকে বান্ধি দিয়া বেনী দুডাল পচন্দ নহয়। 2-3বাৰ খোলা মেলা কৰে। আইনাৰ সন্মুখত আগতকৈ বেছি সময় ৰয়। নিজকেই বাৰেই বাৰেই কেইবাটাও দিশৰ পৰা ঘূৰি ঘূৰি আইনাত চাই বিভুল হয়। মাকৰ মনত অকণ ভয় ভয় ভাৱ। কিজানিবা মৰমৰ জীয়ৰীয়ে সাজোন কাচোনত বৰকৈ মন দি পঢ়া শুনালৈ দিয়ে যদি পিঠি। ল'ৰাটোৱেও স্কুলৰ কথাবোৰ আগৰ দৰে মাকক নোকোৱা হ'ল। দুয়ো বায়েক ভায়েক মিলি মাকক আঁৰ কৰি সিহঁতৰ সৰু সৰু গোপন কথাত মগন হয়। সিহঁত যে আগতকৈ ডাঙৰ হ'ল। সৰু সৰু কথাতেই পেঞ্চিল ৰাবাৰ এটুকুৰা লৈ পঢ়া আজোৰা কৰি চিঞৰি বাখৰি কন্দা কটা কৰা কাজিয়াবোৰ দেখোন নোহোৱা হ'ল। সিহঁত সঁচায়ে বুজন হ'ল। মাকে দুখ দেখা কথাবোৰ সৰু সৰু ফাঁকিৰে ঢাকিব জনা হ'ল। ল'ৰা ছোৱালীহালে স্কুল এৰি কলেজ পালে। সিহঁতৰ নিজাকৈ একোখন জগত হ'ল। সিদ্ধান্তবোৰ নিজেই নিজেই ল'ব পৰা হ'ল। মাজে মাজে সিহঁতৰ সিদ্ধান্তবোৰত সঁহাৰি জনাবলৈ যেন মাকজনীৰ অকণ ভয় ভয় ভাৱ। কিজানিবা সময়ৰ বোৱতী সোঁতত উটি ভাহি গৈ লাগে যদি সিহঁতৰ জীৱনত য'ত হাজাৰটা দুচিন্তাই খুলি খুলি খায়। সিহঁতৰ ওপৰত ভৰসা কৰাৰ বাহিৰে আন উপায় যে নাই। কিয় জানো মাকৰ মনে দেখোন মানিব নোখোজে কোনোদিনে সিহঁত যে ডাঙৰ হ'ল। কিয় জানো মাকৰ মনে দেখোন মানিব নোখোজে কোনোদিনে সিহঁত যে ডাঙৰ হ'ল। কবিতাটি আবৃত্তি কৰোঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছে অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব। ধন্যবাদ।